ট্ৰেডিশ্যন স্পৰ্টছ টিভিৰ দৰ্শকসকলক আজি মই এক বিশেষ অনুষ্ঠান লৈ আহিছোঁ তেওঁলোকৰ সন্মুখলৈ। আজি আমি আমাৰ অনুষ্ঠানত প্ৰদৰ্শন কৰিব লৈছোঁ এক কাৰ্বি সমাজত প্ৰচলিত এক এবিধ পৰম্পৰাগত খেল চেকচেৰে কাপাথু। চেকচেৰে কাপাথু হৈছে কাৰ্বিসকলৰ মাজত অতিকে জনপ্ৰিয় এবিধ খেল। সাধাৰণতে এই খেলবিধ কিশোৰীসকলৰ বা ছোৱালীসকলৰ মাজত জনপ্ৰিয়। তেওঁলোকে এই খেলবিধ খেলে। এইবিধ হৈছে আচলতে আপোনাৰ চেকচেৰে কাপাথু মানে কাঠি খেল। আমাৰ বাঁহৰ কাঠিৰ পৰা বনোৱা প্ৰস্তুত কৰা কিছুমান কাঠিক লৈ পেলাই এই খেল খেলোৱা হয়। এই খেলবিধৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে এই খেলবিধৰ বিষয়ে সঠিককৈ জনা যিগৰাকী ব্যক্তি বিমল ৰংহাং দেৱ, তেখেতে এই খেলবিধৰ বিষয়ে যথেষ্টখিনি অধ্যয়ন তেখেতে কৰিছে। ক'ব গ'লে এইসমূহ কাৰ্বিসকলৰ মাজত প্ৰচলিত পৰম্পৰাগত খেল ধেমালিসমূহৰ ভিতৰত চেকচেৰে কাপাথু অন্যতম এক জনপ্ৰিয় খেল, কাঠি খেল বুলি ক'ব গ'লে। এই কাঠি খেল কিদৰে খেলা হয় আৰু ইয়াৰ লগত জড়িত কিবা যদি ইতিহাস আছে বা ইয়াৰ খেলৰ পদ্ধতি নীতি নিয়ম কি ধৰণৰ আপুনি আমাক আজি আমাৰ দৰ্শকসকলক জনাবলৈ আমি আপোনাক অনুৰোধ জনাইছোঁ। এই চেকচেৰে খেলটো আমাৰ সচৰাচৰ কাৰ্বি সমাজত খেলে। এইটো বিশেষকৈ ছোৱালীসকলৰ ভিতৰত খেলে। এইটো ছোৱালী নেকি মানে 5 বছৰ পৰা 10 বছৰ ভিতৰতে বেছিকৈ খেলে। তেওঁলোকে এই গাঁৱত যিটো এই উমলে আৰু তাতে এটা খেল এটা হয়, এইটো উমলা চলেৰে সেই খেলটো খেলা হয়। আৰু তাত সেই তাৰ পৰা প্ৰাথমিক যিটো মেথমেটিক্সটো তাতে তাৰ পৰা প্লাছ মাইনাছ তাৰ পৰা যোগ বিয়োগৰ প্ৰশ্নটোহে তাতে আহে। তাৰ পৰাই মানে নিউতা জ্ঞানটো সেই তাৰ পৰা পায় সেই খেলটোৰ মাজেৰে। সেইকাৰণে ইয়াতে কাৰ্বিসকলে সেই খেলটো বিশেষ প্ৰাধান্য দিয়া হৈছে। এই খেলটো প্ৰথমতে এজনী খেলিবলৈ যাওঁতে 5ডাল লৈ যাব লাগিব। 5ডাল এইটো 5ডাল। এই 5ডালটো এইটো নিজৰ সেইটো আগতে নিজে এইটো এনেদৰে সজোৱা হয়। এইটো হৈছে 2ডাল, এই 3ডাল, এই 4ডাল, এই 5ডাল। এইটো হৈছে এজনী ছোৱালীৰ কাৰণে খেলিবলৈ যোৱা নিজৰ প্ৰস্তুতি। ল'ৰা হ'লে যদি ল'ৰা খেলিবলগীয়া হয় তেতিয়াহ'লে এইটো এই 2ডাল, 3ডাল, 4ডাল, 5ডাল, এই 6ডাল এইটো হৈছে ল'ৰাবিলাকৰ। ছোৱালী হ'লে 5ডাল, এই ল'ৰা হ'লে 6ডাল। এইটো হৈছে তেওঁ নিজৰ খেলিবৰ কাৰণে নিজে প্ৰস্তুতি লৈ যোৱা, মানে ফিল্ডত লৈ যাব আৰু মানে খেলিবলৈ লৈ যাব, সেইটো হৈছে তেওঁলোকৰ প্ৰস্তুতি। আৰু এই চেকচেৰেকটো হৈছে ইয়াৰ কামিডাল এইটো 9 ইঞ্চি দীঘল হ'ব লাগে। 9 ইঞ্চি দীঘল হ'ব লাগে। আৰু ইয়াৰ আকাৰটো এই সৰুটো এইটো 4কোণীয়া বৰ্গক্ষেত্ৰ হ'ব লাগে। এই বৰ্গক্ষেত্ৰ এইটো দীঘলো নহয় চুটিও নহয়, এইটো বৰ্গক্ষেত্ৰ চাইজৰ লাগে। আৰু খুব মানে নিমজ হ'ব নালাগে, খুব থৰঙাও হ'ব নালাগে। কাৰণ খুব নিমজ হ'লে ধৰিবলৈ অসুবিধা পাব আৰু খুব ধৰঙা হ'লে ইজনে ইটো লাগি যাব। সেইটো হৈছে প্ৰস্তুতি। এইটো হৈছে মোৰ, এইটো মই ল'ৰা হিচাপে এইটো মোৰ, এই ছোৱালীটো এইটো ছোৱালী, এইটো হৈছে আমি দুজনৰ ভিতৰত খেলিবলৈ হ'লে এনেধৰণে আমাৰ মাজত প্ৰস্তুতি হয়। তাৰপিছত এইটো মিলাই ল'ব। ইয়াতে গম পাই যায় তোমাৰ মেথমেটিক্স কি কয়, তোমাৰ মেথমেটিক্স কি কয়, তোমাৰ অংকই কি কয়, তোমাৰ যোগ বিয়োগে কি কয়। এইটো তাৰমানে ইয়াতে 11ডাল আছে, সেইটো তোমাৰ অংকটো 11ডাল। এই 11ডালটো এনেধৰণে খেলা হয়। প্ৰথমতে এইটো আৰম্ভণিৰ টেকনিকটো এনেধৰণে, এইটো মই দেখুৱাই দিছোঁ। এইডাল লৈ আনিলোঁ, সেইটো মই মোৰ নিজৰ ভাষত আনিলোঁ। থাকিল কিমান, এইটো 10ডাল থাকিল। এইটো মোৰ অংক 10ডাল। এই 10ডালটো এইটো মোৰ 10ডাল, এইটো মোৰ মনত আছে। মোৰ অংকটোৱে কৈছে 10ডাল আছে। একডালটো মই আনিলোঁ, অথনি মুঠ 11ডাল আছিলে, এইটো এডাল আনিলোঁ, ইয়াত 10ডাল আছে, তাৰমানে 10ডাল। এইটো তাৰমানে 2ডাল পুৰিলে 8ডাল আছে, ইয়াতে 8ডাল আছে মোৰ অংক। গতিকে মই নাপাম, কাৰণ এইটো ভাগ হ'লে কাৰণ মই লৈ ল'লোঁ এইটো ইয়াৰ ভাগ নাই। 11ডাল হ'লেতো মই এইটো পাই গ'লোঁ হয়। এইটো মোৰ অংক। সেইকাৰণে ইয়াত অংক প্লাছ মাইনাছৰ কথা আছে। এইটো হ'ল, গতিকে খেলিব লাগে প্ৰকৃততে এডালকৈ টানিব লাগে। মই এডাল লৈ পেলাই এইটো তোমাৰ কণ্টিনিউ চলি থাকিব।
ইয়াত আছে কেইডাল আছে বাৰু 11ডালৰ পৰা 2ডাল 9ডাল ইয়াত 9ডাল আছে না ছাৰ এইটো 9ডাল আছে গতিকে এইটো মই চব ধৰিলোঁ গতি মই এডাল পামেই গতিকে এইটো ভাগটো কৰাইছে এই 2ডাল এই 2ডাল এই 2ডাল এই 2ডাল এডাল থাকি গ'ল বাকী এইডাল মই পাই যাম মোৰ কণ্টিনিউ চলি থাকিব মোৰ খেল সেইটো হৈছে অংক প্লাছ মাইনাছ যোগ বিয়োগৰ ইয়াতে প্ৰশ্ন আহি যায় মোৰ যিটো পুঞ্জিটো হৈ গ'ল মোক অন্যই মানে মোক মাৰিব নোৱাৰে মোৰ তোমাৰ তাত মোৰ বাকী ইমানডাল আছে দে বুলি ক'ব নোৱাৰে মোৰতো হৈ গ'ল গতিকে সেই গেমটো মই ফ্ৰী হৈ গ'লোঁ এতিয়া মই যেতিয়া মিছ কৰা মানে এনেকুৱা হ'ব এইটো নাপালোঁ চে এই 2ডাল নাই নাপাব তে ঠেলি দিবলগীয়া হ'ব 3 চান্স পাব এই খেল এই খেলৰ বাবে আপোনাৰ মুঠ প্ৰতিযোগী সংখ্যা কিমান হ'ব লাগে মিনিমাম এইটো মোটামুটি 3জনকৈ খেল 3জন 4জন হয় মানে ছোৱালী হ'লে 5টাকৈ কাঠি লোৱা যায় আৰু ল'ৰা হ'লে 6ডালকৈ কাঠি পায় গতিকে সচৰাচৰ খেলটো কাৰণ বেছি সৰহ হ'লে এইটো অংকটো ফটকৈ মিলাব নোৱাৰে কাৰণ সৰু ল'ৰা ছোৱালী গতিকে এই 4-5জনৰ ভিতৰত খেলা হয় 4-5জন হ'লে এইটো কেইডাল আমাৰ মুঠ আছে সেইটো তেওঁলোকে গম পায় আমি আজি বিপুল মহাদেৱক ধন্যবাদ জনাইছোঁ তেখেতে বহুখিনি আমাক পৰম্পৰাগত খেলৰ বিষয়ে বহুখিনি জ্ঞান আমাক দিলে আৰু আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ